এক্সপ্ৰেছ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ অহা প্ৰশ্ন আৰু উত্তৰসমূহ মহাকাশ সম্পৰ্কীয় তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। আশা কৰিছোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু উত্তৰে আমাক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰস্তুতি কৰি তোলাত সহায় কৰিব। গতিকে পলম নকৰি আৰম্ভ কৰোঁ আজি আমাৰ এই ভিডিঅ'টো। আজি প্ৰথম প্ৰশ্নটো আছে, মহাকাশ ভ্ৰমণ সম্পৰ্কীয় অধ্যয়নক কি বুলি কোৱা হয়? এইটো আমি চাগে সকলোৱে জানো, এষ্ট্ৰনটিক্স বুলি কোৱা হয়। 2 নম্বৰটো হৈছে যে মহাকাশৰ পৰা স্পষ্টভাৱে দেখা মানুহে সজোৱা পৃথিৱীৰ একমাত্ৰ বস্তুটো কি? এইটো হৈছে চীনৰ প্ৰাচীৰ। হয়, চীনৰ প্ৰাচীৰ হৈছে এনেকুৱা এটা পৃথিৱীৰ বস্তু যিটো হেনো মহাকাশৰ পৰা খালী চকুৰে স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে যে মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো কি? মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো হৈছে লাইকা নামৰ এটা কুকুৰ, আৰু তাক পঠাইছিল ছোভিয়েট ইউনিয়নে 1957 চনৰ 3 নৱেম্বৰত, আৰু সেই যানখনৰ নাম আছিল স্পুটনিক 2। 4 নম্বৰটো হৈছে যে ভোষ্টক মহাকাশযানত উঠি কোনজন ব্যক্তি প্ৰথম মহাকাশচাৰী হিচাপে পৰিগণিত হৈছিল? উত্তৰটো হৈছে ইউৰি গাগাৰিন, আৰু চনটো মই আপোনালোকক কৈ দিছোঁ, 12 তাৰিখ 4 মাহ 1961 চন। 5 নম্বৰটো হৈছে যে আমেৰিকাৰ প্ৰথম মানৱবাহী যানখনৰ নাম কি? আমেৰিকাৰ প্ৰথম মানৱবাহী যানখনৰ নাম হৈছে ফ্ৰীডম 7। 6 নম্বৰটো হৈছে যে মহাকাশলৈ যোৱা প্ৰথম মহিলাগৰাকী কোন? মহাকাশলৈ যোৱা প্ৰথম মহিলাগৰাকী হৈছে ভেলেণ্টিনা টেৰেস্কোভা, আৰু তেওঁ যিখন যানত গৈছিল সেই যানখনৰ নাম হৈছিল ভষ্টক 6। 7 নম্বৰটো হৈছে যে উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি? সেইটো ওপৰত আমি অলৰেডি পাইছোঁ। উত্তৰটো হৈছে ৰাছিয়া, চনটো আছিল 1957 চনৰ 3 নৱেম্বৰ। 8 নম্বৰটো হৈছে যে টেলিফোন, ফেক্স, টেলিভিছন, ইণ্টাৰনেট আদিৰ সংযোগ স্থাপনৰ বাবে কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়, আৰু এই উপগ্ৰহসমূহৰ এটা চমু নাম থাকে। সেই নামটো কি? নামটো হৈছে ছেটকম, আপোনালোকে মনত ৰাখিব। 9 নম্বৰটো হৈছে যে ইনছেট 1D কৃত্ৰিম উপগ্ৰহটো কোনটো মহাকাশ ষ্টেচনৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল? সেই ষ্টেচনটো হৈছে কেপ কেনাভেৰাল। 10 নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ সম্পূৰ্ণ নাম কি? এইটো চাগে আমি সকলোৱে জানো, তাকো মনত পেলোৱাৰ বাবে কৈ দিছোঁ যে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। 11 নম্বৰ প্ৰশ্নটো হৈছে যে চন্দ্ৰ পৃষ্ঠত প্ৰথম খোজ পেলোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং চন্দ্ৰৰ মাটিত কিমান সময় আছিল? তেওঁ আছিল 21 ঘণ্টা 37 মিনিট 21 ছেকেণ্ড। ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ যাত্ৰাত ভাৰত ভূমিৰ অলপ মাটি লগত লৈ গৈছিল। মাটিখিনি কোন ঠাইৰ লগত আছিল? মাটিখিনি দিল্লীৰ ৰাজঘাটত আছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে যে দীৰ্ঘদিনীয়া মহাকাশ ভ্ৰমণৰ বাবে ৰকেটত কি ইন্ধন ব্যৱহাৰ কৰা হয়? আৰু সেই ইন্ধনৰ নামটো কি? এইটো আপোনালোকে চাগে বেছিভাগে জানে, সেইটো হৈছে নিউক্লিয় ইন্ধন, আৰু বিশেষকৈ ৰকেটত এই নিউক্লিয় ইন্ধন ব্যৱহাৰ কৰা হয়। 14 নম্বৰটো হৈছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথম মহাকাশ ষ্টেচনটো কি? সেই ষ্টেচনৰ নামটো হৈছে স্কাইলেব, আৰু চনটো 1973 চনত আছিল, আৰু এইটোৰ পতন অৰ্থাৎ ধ্বংস হৈছিল 1979 চনত। এইটো 1979 চনত চাগে এইটো ধ্বংস কৰা হৈছে, বৰ্তমান নাই তাৰমানে। 15 নম্বৰটো হৈছে যে মংগল গ্ৰহৰ পৃষ্ঠভাগৰ ফটো লোৱা প্ৰথম মহাকাশ যানখনৰ নাম কি? এইটো হৈছে মেৰিনাৰ 4, এইটো আমেৰিকা যুক্তৰাষ্ট্ৰতে আছিল। 16 নম্বৰটো হৈছে যে ভাৰতত প্ৰথম কৃত্ৰিম উপগ্ৰহ কি, আৰু ইয়াক ক'ৰ পৰা কিমান চনত উৎক্ষেপণ কৰা হৈছিল? উত্তৰটো হৈছে আৰ্যভট্ট, আৰু ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা হৈছিল। চনটো আছিল 1975 চনৰ 19 এপ্ৰিল। আপোনালোকে মনত ৰাখিব, এইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু ভাৰতৰ বাবেও গৌৰৱৰ কথা, কাৰণ এইটো প্ৰথম কৃত্ৰিম উপগ্ৰহ আছিল যিটো আৰ্যভট্ট আছিল নাম, আৰু ৰাছিয়াৰ পৰা 1975 চনৰ 19 এপ্ৰিলত প্ৰেৰণ কৰা হৈছিল। আৰু 17 নম্বৰটো হৈছে যে ইছৰো আৰু ড'ছৰ সম্পূৰ্ণ নাম কি? ইছৰোৰ নাম আমি সকলোৱে জানো চাগে, ইণ্ডিয়ান স্পেচ এণ্ড ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, যাক অসমীয়াত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বুলি কোৱা হয়। আৰু এটা হৈছে ড'ছ, এই ড'ছৰ সম্পূৰ্ণ নামটো হৈছে ডিপাৰ্টমেণ্ট অফ স্পেচ, আৰু ইয়াক অসমীয়াত কোৱা হয় মহাকাশ দপ্তৰ। 18 নম্বৰ প্ৰশ্নটো হৈছে যে ৰকেট ইঞ্জিন এটাৰ চলনত নিউটনৰ গতি বিষয়ত সূত্ৰৰ কোনটো নীতি প্ৰয়োগ কৰা হয়? এইটো তৃতীয় সূত্ৰ প্ৰয়োগ কৰা হয়। 19 নম্বৰটো হৈছে যে ৰকেট ইঞ্জিন এটা চলাচলৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ব্যৱস্থাটো কি? উত্তৰটো হৈছে যে অতি উচ্চ চাপৰ গেছ উৎপন্ন কৰিব পৰা ব্যৱস্থা। 20 নম্বৰ প্ৰশ্নটো হৈছে যে পাথ ফাইণ্ডাৰ কি? পাথ ফাইণ্ডাৰ
পাথফাইণ্ডাৰ হৈছে যে মংগল গ্ৰহৰ অভিমুখী এখন মহাকাশযান। বৰ্তমান ই মৃত, অৰ্থাৎ ই ধ্বংস হৈছে। 21 নম্বৰটো হৈছে যে উপগ্ৰহ এটাক কক্ষপথলৈ নিক্ষেপ কৰিবলৈ ব্যৱহাৰ কৰা যানখনক কি বুলি কোৱা হয়? এইটো উত্তৰটো হ'ব স্পেচ শ্বাটল। 22 নম্বৰটো হৈছে যে সুদূৰ সংবেদনৰ বাবে অকলশৰীয়াকৈ ব্যৱহাৰ কৰা প্ৰথম উপগ্ৰহৰ নামটো কি? এইটো হৈছে আৰ্থ ৰিচোৰ্চেছ টেকন'লজি ছেটেলাইট 1। আপোনালোকে মনত ৰাখিব। 23 নম্বৰটো হৈছে যে সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ, এই কথা বিজ্ঞানসন্মতভাৱে প্ৰথমে কোনে ঘোষণা কৰিছিল? উত্তৰটো হৈছে যে নিকোলাছ কপাৰ্নিকাছ। 24 নম্বৰটো হৈছে যে মহাকাশত জ্যোতিষ্কৰ দূৰত্ব জোখা একক কি? এইটো হৈছে আলোকবৰ্ষ। এইটো আমি ক্লাছ 5-6তে পাইছোঁ চাগে, আপোনালোকে মনত ৰাখিছে, আপোনালোকে চাগে মনত আছে। 25 নম্বৰ কুৱেশ্যনটো হৈছে যে মহাকাশযান এখনে কোনো গ্ৰহ বা চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ এৰাই যাবৰ বাবে প্ৰয়োজন হোৱা গতিবেগত কি কোৱা হয়? উত্তৰটো হৈছে নিৰ্গম বেগ বা পলায়ন বেগ। 26 নম্বৰ প্ৰশ্নটো হৈছে যে টেলিসংযোগ ব্যৱস্থাৰ বাবে কোনবোৰ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়? উত্তৰটো হৈছে ভূ-স্থিৰ উপগ্ৰহ। 27 নম্বৰ প্ৰশ্নটো হৈছে যে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? এইটো হৈছে চিৰিছ। আৰু পৃথিৱী 28 নম্বৰ হৈছে যে পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰে, এই ধাৰণাটো প্ৰথম কোনে দিছিল? উত্তৰটো হৈছে গ্ৰীক জ্যোতিৰ্বিজ্ঞানী এৰিষ্টাৰ্কাছে প্ৰথমবাৰৰ বাবে পৃথিৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে এই কথাটো বা এই ধাৰণাটো তেওঁ দিছিল। 29 নম্বৰ প্ৰশ্নটো হৈছে যে ৰেড প্লেনেট বুলি কোনটো গ্ৰহক জনা যায়? উত্তৰটো হৈছে মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ নামেৰে জনা যায়, এইটো সকলোৱে জানে চাগে। 30 নম্বৰটো হৈছে যে শনি গ্ৰহৰ দুটা আঙুঠিৰ মাজৰ খালী ঠাইখিনিক কি বুলি কোৱা হয়? উত্তৰটো হৈছে কাচিনি অঞ্চল। 31 নম্বৰ প্ৰশ্নটো হৈছে যে কৃত্ৰিমভাৱে গ্ৰহ নক্ষত্ৰৰ স্থিতি পৰিৱৰ্তন আদি নিখুঁতভাৱে দেখুৱাবলৈ সজা বিজ্ঞানসন্মত গৃহক কি বুলি কোৱা হয়? তাৰকা গৃহ। এইটো সহজ প্ৰশ্ন। 32 নম্বৰ প্ৰশ্নটো হৈছে যে আমাৰ সৌৰজগতখনত থকা তাৰকা ৰাজ্যখনৰ নাম কি? এইটো হাতীপতি, এইটো আমি জানোৱেই আগৰ পৰাই। 33 নম্বৰ প্ৰশ্নটো হৈছে যে সৌৰজগতৰ নীল গ্ৰহ কাক কোৱা হয়? সৌৰজগতৰ নীল গ্ৰহ বুলি ক'লে আমাৰ পৃথিৱীকে বুজায়, আপোনালোকে চাগে জানে বহুতে। 34 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱী আৰু সূৰ্যৰ মাজৰ যিটো গড় দূৰত্ব সেইটো কিমান? এইটো হৈছে 150 নিযুত কিলোমিটাৰ। 150 নিযুত কিলোমিটাৰ হৈছে পৃথিৱী আৰু সূৰ্যৰ মাজৰ যিটো গড় দূৰত্ব। 35 নম্বৰ প্ৰশ্নটো হৈছে যে আমাৰ সৌৰজগতখন হাতীপতি তাৰকা ৰাজ্যৰ পৰা কিমান দূৰত অৱস্থিত? 30,000 আলোকবৰ্ষ দূৰত্বত অৱস্থিত। 34 নম্বৰ প্ৰশ্নটো হৈছে যে পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান? 3,85,000 কিলোমিটাৰ। 37 নম্বৰ প্ৰশ্নটো হৈছে যে মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? মংগল গ্ৰহৰ উপগ্ৰহৰ দুটাৰ নামটো হৈছে ফবছ আৰু ডিমছ। 38 নম্বৰ প্ৰশ্নটো হৈছে যে সূৰ্যত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবেদ কি? হাইড্ৰজেন। উত্তৰটো হৈছে হাইড্ৰজেন। 39 নম্বৰ প্ৰশ্নটো হৈছে যে পৃথিৱীৰ প্ৰথম প্লেনেটৰিয়ামটো ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল? পৃথিৱীৰ প্ৰথম প্লেনেটেৰিয়ামটো মিউনিখৰ মিউজিয়ামত 1928 চনত প্ৰস্তুত কৰা হৈছিল বা স্থাপন কৰা হৈছিল। 40 নম্বৰটো হৈছে যে হেলিৰ ধুমকেতু পৃথিৱীৰ পৰা পুনৰ কোন চনত দেখা যাব? 2061 চনত। গতিকে আমি যদি জীয়াই থাকোঁ নিশ্চয় দেখিবলৈ পাম। 41 নম্বৰ প্ৰশ্নটো হৈছে যে বিগ বেং বা মহানাদ তত্ত্বটো কি? এইটো হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ এটা তত্ত্ব। 42 নম্বৰ প্ৰশ্নটো হৈছে যে আকাশৰ তৰাবোৰ জিলমিলাই থকা দেখিবলৈ কিয় পোৱা যায়? এইটোৰ উত্তৰটো হৈছে বায়ুমণ্ডলীয় প্ৰতিফলনৰ বাবে আকাশৰ যিটো তৰা সেই তৰাবোৰ জিলমিলাই থকা বা জিলিকি থকা দেখিবলৈ পোৱা যায়। 43 নম্বৰ প্ৰশ্নটো হৈছে যে এক মহাজাগতিক বছৰ কি? এক মহাজাগতিক বছৰ হৈছে যে সৌৰজগতখনে হাতীপতিত এপাক সম্পূৰ্ণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন সেয়া হৈছে এক মহাজাগতিক বছৰ। 44 নম্বৰ প্ৰশ্নটো হৈছে এক আলোকবৰ্ষ বুলিলে কি বুজায়? উত্তৰটো হৈছে পোহৰে ছেকেণ্ডত প্ৰায় 3 লাখ কিলোমিটাৰ বেগত এবছৰত যিমান দূৰ অতিক্ৰম কৰে
45 নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্ব সৃষ্টিৰ সম্পৰ্কে কোনখন প্ৰাচীন ভাৰতীয় গ্ৰন্থত চিন্তাৰ প্ৰমাণ পোৱা যায়? এইটো কপিল মুনিৰ সাংখ্যসূত্ৰ বুলি কোৱা হয়। তেওঁ এজন দাৰ্শনিক আছিল, ভাৰতীয় বিশিষ্ট দাৰ্শনিক বুলি কোৱা হয়, প্ৰাচীন দাৰ্শনিক। 46 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰত মহাকাশ গৱেষণা সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হয়? এইটো প্ৰতিষ্ঠা কৰা হৈছিল 1969 চনত। 47 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতীয় মহাকাশ আয়োগৰ প্ৰথমজন যিটো মুৰব্বী, সেই মুৰব্বীজনৰ নামটো কি আছিল? সেই মুৰব্বীজনৰ নামটো হৈছে ডক্টৰ সতীশ ধাৱান। গতিকে আশা কৰিছোঁ আপোনালোকে আজিৰ এই প্ৰশ্ন আৰু উত্তৰসমূহ ভাল পাইছে। আগলৈ এনেকুৱা ধৰণৰ শিক্ষামূলক প্ৰশ্ন আৰু উত্তৰসমূহ পাই থাকিবলৈ আমাৰ এক্সপ্ৰেছ টেল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ইয়াতে সামৰণি মাৰিছোঁ আজি আমাৰ এই ভিডিঅ'টো। ধন্যবাদ।